এনে খাবলৈ নোৱাৰা তই ঐ তই মুখখনতে ইমান দেৰি কৰ নেকি তই যে মেকা মেক কৰি আছ ঘৰৰ কাম কোনে কৰিব মাজনী আকৌ স্কুল যাবলৈ আছে সোনকালে মুখ ধুই ভাত খাবলৈ কিবা এটা বনাহি ঐ তোৰ ঘৰটো খাওঁতে ইমান দেৰি লাগে নেকি মই তোক কথালৈ কৈছিল ন কিবা এটা খাবলৈ বনাবলৈ মাজনী স্কুল যাব দেৰি হ'ব নে কিবা এটা সোনকালে বনাহি মাজনী অ মাজনী উঠা আকৌ স্কুল যাবলৈ হ'ল নহয় কেইটা বাজিলে 8টা বাজিলে উঠা মানে দে ইমান এনেকে টোপনিটো ধৰি আছিলে স্কুল নাযাবা নেকি উঠা আকৌ যাম মা তুমি উঠি আহা যোৱা তুমি হৰলিক্স অকণ মোক দিয়া তই গেছত বনালি যে মই তোক জুই ধৰিয়ে বনাব কৈছিলো মায়ে থৈ গৈছে বুলিছিল নেকি এইবোৰ চিধা জুই ধৰি বনাহি কেজনী কি হ'ল হৰলিক্স যে অনাই নাই এতিয়ালৈকে মোৰ স্কুল যাব দেৰি হৈছে নহয় জানো দেই তেজ খাটিজনী অথনিতে ক'লো এপলৈকে আনিয়ে নিয়া নাই কিনো কৰি থাকে জানো ভিতৰত অলপ সোমাই তাই এই মতি গতি মই বৰ ভাল দেখা নাই দেই নিজৰ মতে কাম কৰি আছে পাচোন তুমি আমাৰ কথা একোৱে নকয় লক্ষ্য কৰি আছো তাইক মই তাই তেল ফাটি গৈছে দিব লাগিব শুনিয়াই দিয়া এইডোখৰ লাফনি দিছো মোৰ দেৰি হৈছে দেই বহি ল'ম নেকি তলতে বহি দে তুমি মাৰো দেই আজি মোক পইচা এটা দিবা দেই কিমান লাগিব 100 এটা দিলে হ'ব ইমান নাপাও পপায়ে মোৰ হাতত ইমান দি থৈ যোৱা নাই নহয় একো নহয় দিবা আৰু আজি মোৰ লগৰ ছোৱালীৰ লগত পাৰ্টি কৰিব লাগিব দেই নহ'লে নহ'ব ল'বি বাৰু দে আৰু শুনা মই মিছত কাপোৰ অৰ্ডাৰ দি থৈছোঁ কি অৰ্ডাৰ দি দিও তোৰ সেইদিনাখন এইযোৰ আনিছিলিহে মই জাম্পছুট এযোৰ দিছিলোঁ আৰু জিন্স এটা দিছিলোঁ 6 পকেটৰ দিবা তুমি দেই কম বেছি নকৰিবা দেই তাইৰ লগত মই দিনক দিনে মিলি গৈ আছোঁ মোৰ কাপোৰ কানি একদম অৱস্থা নাইকিয়া হৈ গৈছে তোমালোকে বহুত চিকটা কৰি থাকা হ'ব দিয়া ল'ব বাৰু হ'ব অ' মা তুমি এজনী কোৱাগে অকণ মোৰ যাব দেৰি হৈছে নহয় তাই আনিছো বুলি কৈছে এইপলৈকে কেলে অনা নাই তাইহে জানে তুমি সময়টো চোৱা কিমান দেৰি হ'ল সঁচাকে মোক খং উঠি যায় 5 মিনিট আছে আৰু সঁচাকে দেই চাহকণ বনাওঁতে ইমান দেৰি লাগে নে আজিকালি যাবলৈ দেৰি হৈ গৈছে অকমান দেৰি হৈ যাব আৰু ক'ত শাৰী পাতি বহিছ মাতিত এজনী একদম দিনক দিনে তাই একদম আমাৰ নিচিনাকে হেৰি হ'ব বিচাৰিছে দেখিছা নাই মা শাৰী পাতি বহিবলৈ আহিছে তলত বহি খাবই নাই তাই মহাৰাণী হ'বলৈ আহিছে তাই মা মই স্কুল যাওঁ দেই দেৰি হৈছে যোৱা মা মই যাওঁ দেই এজনী কম খোৱাব ৰখি আছ হ'ল আৰু দিনটোলে মোৰ যাত্ৰা নষ্ট মোৰো স্কুল যাবলৈ মন যায় কিন্তু মাহীমায়ে দেখোন মোৰ স্কুল যাবলৈকে নিদিয়ে অকল ঘৰৰ কামকে কৰাই থাকে
মই মনা কৰো নাই গেছ নজ্বলাবলে তো সদায় সদায় তো গেছটো কেলে জ্বলা তো এইখন হাতে তো গেছ জ্বলা তো আতিয়া হাত পুৰি আছে হাত পুৰ হা তো সদায় সদায় তো একো গেছ জ্বলা তো কোন গেছ জ্বলা জুই লৈ আহি তাই বনাবই নোৱাৰে যাও না জুই লৈ বনাব যা ঐ তই ইয়াত কি কৰি আছ বল কাপোৰ কেইটামান ধুবি গৈ মা মই কাপোৰ ধুব নোৱাৰিম কেলে নোৱাৰিবি হাতখন চাওকচোন এইখনে পৰিছে তো গোটেই হাতখন জ্বলি যোৱা নাই নহয় চিধা কাপোৰ ধুবি মাৰ ইয়াত টকা দি থৈ যোৱা নাই কাম কৰা মানুহৰ খাবলৈ বল উঠ উঠ তাই কানি কানি আগফালে মানুহক ৰখাব আছে উঠ তেতিয়াহে মোক মানুহে কথা শুনাবলৈ 10 ঘৰলৈকে কানি কানি শুনাব লাগিছে কাপোৰ ধুগৈ এইফালেকে টিবলত তাই কাপোৰ পেলাই থৈছে কোনে ধুব যা কাপোৰ ধুগৈ কেনে গলি এইজনী মৰি যাম নাই মৰি যাম দিয়া ধুই এসোপা সোনকালে তুমি আহিলা আহিলো আহা ভাত দিয়া দে মোৰ বহুত ভোক লাগিছে মা মোৰ বহুত ভোক লাগিছে দে ভাত দিয়া আহি মই বাইদেউ মাজনী আহা ভাত দিছো খাবলৈ কৈছো মা দিয়া মোৰ ভোক লাগিছে ভাত ভাত খোৱা আকৌ মা আজি তুমি খুৱাই দিয়াচোন মোৰ হাতখন বিষাইছে পাৰিছো ভিডিঅ' চাই ভাল লাগিছে তাই হাত কেলে বিষাইছে তোমাৰ নাজানো ক'ৰবাত দুখ পালো চাগে মা কম মা হ'ব মই ভাত তুমি দিনকে দিনকে খিনাই গৈছা সেইজনী দেখিছা ভালকে খাবলৈ নিদিলেতো তাই চেহেৰা হ'ব লোৱা আৰু এগোৱা খাই লোৱা খাব নালাগে লোৱা এগোৱা খাই লোৱা নালাগে লোৱা বলে মা নাখাওঁ অ মা কি হ'ল ভাত কেইটামান দিয়া ভোক লাগিছে আৰু তই যে মোক মা মা বুলি মাত মই তোৰ মাৰে নহয় তুমিতো মোৰ মায়ে হয় ন মা মা তই মোৰ কাৰণে এজনী কুলক্ষণী যত্ন হয়তো মাৰৰ মূৰটো চুবালে এতিয়া মোৰ মূৰটো চুবাবলৈ আছ তই বহ মই তোলে ভাত লৈ আহিছো খা তোলে ভাজি নজৰিলে পানী ঢালিয়ে খা নিমখ লৈ ঐ তই ভাতখিনি যে এনেকে আহিলি অথনিতে তোৰ ভোক লাগিছে বুলি কৈছিল ন তোৰ বাপে ৱেঞ্চি চাকৰি নকৰে তোৰ ভাত এনেকে সদায় সদায় এৰি পেলাবলৈ খা তই তোৰ ভাত খা পেলাব নোৱাৰ তই খা তই ভাত খাওঁ বুলি কৈ ভোক লাগিছে বুলি কৈ ভাত খৰি তাই এতিয়া ভাতগাল লোকচান কৰিবলৈ আহিছে তাই মাকৰ ঘৰ পৰা দি পঠিয়াইছে তাই চাউল খা গোটেইকেইটা খা
এটা যদি ভাত এৰা ন চাবি তোক কি কৰিম। জ্বৰ লাগিছে, খুব বেয়া কৰি আহিছে গাটো। কি হৈছে জানো, বাহিৰৰ ৰুমতে অকণমান শুই লওঁ। ইমান বেয়া লাগিছে গাটো, ইয়াতে অকণমান শুই লওঁ। মাজনী, অ' মাজনী, ইও ক'তনো গ'ল জানো এইজনী, গাটো ইমান শান্তি নাপাওঁ। কেলেনো চিঞৰি আছা এনেই? মই ভিডিঅ' এটা বনাই আছিলো নহয়। মাজনী মোক গাটো জ্বৰ লাগিছে। মই কি কৰিব লাগে? পানী আকৌ আনা মই নোৱাৰো দেই এইবোৰ কৰি থাকিব, মই ভিডিঅ' এটা বনাওঁগৈ। বৰ একদম শান্তি নাই দেই এখন ঘৰত। এজনী ছোৱালীও কাম এখনো কৰি নিদিয়ে। কোনেনো পানী গিলাচ দিব এতিয়া মোক? নিজৰ ছোৱালীজনী ক'লো নুশুনিলে, এতিয়ানো কোনেনো দিব পানী গিলাচ? গাটো ইমান বেয়া লাগে। অ' মা, কি হ'ল মা? গাটো ভাল লগা নাই অ'। আপোনাৰ জ্বৰ দেখোন। যাওঁ পানী গিলাচ। মা, এই অলপ পানী খাই লওক। থৈ দিব যা। আপুনি শুই দিয়ক অকণমান। মা, ঐ, তই মাইক কি খবৰ লৈছ? আকৌ চাওঁ, গুচ। কাম বন নাই, তই জানে কি নাজানে চাওঁ, মাক কি দিছে তাই মোক টেবলেট এটাই দিছে। তই যে এইবোৰ মাক যে পিল খাব দিছ, তই জান জানো পঢ়িব শুনিবলৈ? তুমি জ্বৰৰ টেবলেট হয়নে নহয় গম পাৱ নে? তই যে এইবোৰ খাব দিছ, মা তুমি মোক কোৱা হেন নহয়। মই ভাবিছিলো তোমাৰ এনেই গাটো অকণ বেয়া লাগিছে শুইছা বুলিহে, এজনীয়ে দেখোন এনেও তোমাক মাৰোতে থাকে। তোক কৈনো কি ক'লা? তাই এতিয়া নিজৰ নহয়ও, তাই মোক ইমানখন লালন পালন কৰিলে। তোক পানী গিলাচ আনিবলৈ দিলেতো তই পানী গিলাচ নানিলি। মা তুমি মোক ভুল নুবুজিবা, মই তেনেকে ভবাই নাছিলো। মা তুমি মোক মাফ কৰি দিবা। তই মোৰ নিজৰ ছোৱালী হৈও মৰমৰ মূল্য বুজি নাপালি। তাই মোৰ সতুনী ছোৱালী হৈ, তাইক মই আজিলৈকে ভাল মা দেখা দিও নাপালোঁ। তাইক মই স্কুললৈও নপঠিয়ালোঁ। তাইক অকল কেটেৰা জেঙাকে মাৰি থাকিলোঁ। মাকৰ মৰমো নিদিলোঁ তাইক মই। সদায় তোকে মৰম কৰি থাকিলোঁ। এতিয়া তাই মোক লালন পালন নকৰাহেঁতে মোৰ কি অৱস্থা হ'লহেঁতেন? মা তুমি মোক মাফ কৰি দিবা, মই ভবাই নাছিলো। ভুল তোৰ গাত নহয়, ভুল মোৰ গাতে। মই তোক যিখিনি শিক্ষা দিলোঁ তই সেইখিনিয়ে পালন কৰিলি। তই কেলে ৰখি আছ? মোৰ ওচৰলৈ আহ। কমাক মই ইয়াতে বহিছোঁ। তই তলত বহিব নালাগে, ওপৰলৈকে বহিবি। আহা বা ইয়াতে বহা। তই মোক নিজৰ মাৰ দৰে ভাবিলি, মইহে তোক মোৰ নিজৰ ছোৱালীৰ দৰে নাভাবিলোঁ। তই মোক ক্ষমা কৰি দিবি। তুমি কেলে তেনেকৈ কৈছা মা? মইতো তোমাক সদায় নিজৰ মা বুলি ভাবি আছোঁ। আজিৰ পৰা মোৰ দুজনী ছোৱালী, তইও মোৰ ছোৱালী, তাইও মোৰ ছোৱালী। আৰু বা তুমিও মোক মাফ কৰি দিবা, আজিৰ পৰা তুমিয়ে মোৰ বা। মই আজিহে তোমাক ভাল আজিলৈকে লাগিছে। বা নিচিনাকে ভাবিবই নোৱাৰিলো। আজিৰ পৰা আমি